হে গাইজ, এনে বন্ধুৰ পৰা সাৱধান। আহকচোন জানো কাহিনীটোনো কি, তাৰ পাছত চাম আমি কেইটামান ফানি কমেণ্টছ। আৰু এটা শুনিব দেই, চাৰ শুনিব দেই। মই এটা কথা কৈ দিওঁ, যোনজনী ছোৱালী গৈছিলে সেই ছোৱালীজনী কম্পাৰ্টমেণ্টেল দুবাৰ দি পাছ কৰিছে। সেইটো বাৰু মই নকওঁ, সেই ছোৱালীজনী মানে আগতেও বেয়া কৰিছে। আপুনি লাগিলে ছোৱালীজনী ইয়ালৈ মাতি দিম, উপস্থিত দিব, তাৰ লগত কথা পাতি গম পাব আপুনি কি আছিলে। হয় আছিলে, ইয়াৰ আশা আছিল নেকি বাৰু সেই ছোৱালীজনীলৈ? যোনজনী ছোৱালী গৈছিলে সেই ছোৱালীজনী কম্পাৰ্টমেণ্টেল দুবাৰ দি পাছ কৰিছে। সেইটো বাৰু মই নকওঁ, সেইটো আমি নকওঁ বুলি কৈছোন, চব কৈয়ে দিলে। ভগৱান, এনেকুৱা বন্ধু দিয়াতকৈ শত্ৰুৱে দুটা বেছিকৈ দিবা প্ৰভু। ওচৰৰ খুৰী নিচিনা লাগি গ'ল ভাইটিক। আৰু অলপ ডাঙৰ হৈ লোৱা মইনা, তুমি মহিলা সমিতিৰ প্ৰেচিডেণ্ট হ'ব পাৰিবা। তাৰ চুলি চা, সি একেবাৰে মহাপুৰুষ। বাদ দে এইবোৰ, ধৰা নপৰালৈকে গোটেই দুনিয়াখনেই ভাল। কথা এষাৰ আছে নহয়, চোৰেহে চোৰক ধৰে। তো গাইজ, ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনালো দেই। যদি চাই মজা পালে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।